নমস্কাৰ বন্ধুসকল, আজি মধুটিং বজাৰ আহিছিলোঁ। বজাৰ আহি ইয়াত দেখিছোঁ যে বহুত ধুনীয়া কাপোৰ বিক্ৰী আছে, একদম সস্তাতে কাপোৰ পায়। আৰু ইয়াত এতিয়া তাকে কাপোৰ বেপাৰীকেইজনৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ যে বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, আৰু তাকে অলপ দুআষাৰমান পাতিবলৈ বিচাৰিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। কওকচোন দাদা, বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? বিক্ৰী বাৰ্তা চলিছে আৰু যেনে তেনে। এতিয়াতো বগান এলেকা হয় ন, বগানৰ মানুহবিলাক আপোনাৰ কি কয় পিছবেলাহে আহে। এতিয়া কাম ছুটি হৈছে, এতিয়া লাহে ধীৰে হ'ব আৰু চলিছে আৰু এতিয়া বোলবমৰ ছিজন হয় ন, এতিয়া বোলবমৰ ব্যস্ত। হয়। এতিয়া আৰু পিছবেলাহে হ'ব আজি বজাৰ। এতিয়া তেতিয়াহ'লে দুই এটা কাষ্টমাৰ আহিছে হ'লেও আহিছে, বলি বতা হৈছে, নোহোৱাকৈ নহয়। ইমান বেয়া নাই হোৱা বেয়া নাই হোৱা, এনেও বোলবম চলি আছেতো। এতিয়া মানুহে ৰাতিখন হেৰি কৰি আহি শুই উঠি গা পা ধুই আহিব আৰু লাহে ধীৰেকৈ। আৰু কাম কৰা মানুহবিলাকেতো দেখিছে আপুনি, পিছফালে লাগি আছে বগান। হয়, এইখনে বাগানখন। কাম কৰা মানুহবিলাকতো এতিয়া গৈছে চাগে 4টা বজাত কাম ছুটি হ'ব। হয় 5টা 5:30 গা পা ধুই মেলি ঘৰত গৈ মেলি লাহে ধীৰে আহিব আৰু। ধন্যবাদ, আপোনাৰ লগত কথা পাতি ভাল লাগিলে। আপোনাৰ বিক্ৰী বাৰ্তা ভালেই হওক। আকৌ অন্য এজন বেপাৰীৰ কাষলৈ আহিছোঁ আৰু এজনকো কিবা দাম দৰ কথা অলপ সুধিব বিচাৰিছোঁ। কেনেকৈ দিছে, কেনেকৈ নাই দিয়া, কিমান সস্তা দিছে, কিমান দামত দিছে কাপোৰবোৰ। কওকচোন দাদা, কেনেকৈ দিছে কাপোৰবোৰ? এইবোৰ আমাৰ এনে 100 টকাকৈ বেছি। কোনোবা যি কয় বেছিকৈ ল'ব তাক কমতো অলপ কম চম হৈ যাব ন? 100 টকীয়া। প্ৰায় মাল বস্তু 100 টকীয়াই হয়। কোনোবা যদি বেছিকৈ ল'ব বিচাৰে সিহঁতক মই কমতো দি দিওঁ। কোনোবা যদি হ'লচেলত ল'ব বিচাৰে হ'লচেলটো পাব, হ'লচেলতো পাব। ঠিক আছে। স্পৰ্টিং আছে, চাৰ্ট আছে, কটন শাৰী, চিল্ক শাৰী, চব পোৱা যাব ন? লং পেণ্ট, চাৰ্ট, হাফ পেণ্ট, হয়, সৰু ল'ৰা ছোৱালী কাপোৰ, চব চুইজাৰ, পেটিকোট সব পায়। এভৰিথিং কাপোৰ ইয়াত পাই যায়। এতিয়াতো গৰম ছিজন হয়, গৰম ছিজনত এইবোৰ পাব। ঠাণ্ডা ছিজনত হ'লে আপোনাৰ জেকেট চেকেট সেইবোৰো পাব, চব পোৱা যায় ন? জেকেট সেইবোৰো পাব। হয়, ঠিকে আছে। বিক্ৰী বাৰ্তা তেওঁ ভালে চলিছে? বিক্ৰী বাৰ্তা এতিয়া অলপ ঠাণ্ডা, ভালেই হয়। এনে জেগাটো ইমান ভাল, জেগাটো চেণ্টাৰটো এনে বজাৰ কৰি ভাল লাগে। একদম ঠাণ্ডা জেগা আছে, ইমান গৰমো নাই। ইফালে বগান আছে, ইফালে তামোলবাৰী হয় এইটো, ইফালে চব্জি বজাৰ। চব্জি বজাৰটো এইফালে দেখাই দিছোঁ, চব্জি বজাৰটো দেখিছে নাই? লগতে চব্জি বজাৰ আছে, ইয়াত আহিলে আমাক পাই যাব। যিকোনো বস্তু লাগিলে ইয়াত সস্তীয়াকৈ পাই যাব। এনে কামদাৰী কৰিবৰ কাৰণে এইবিলাক মানে এনেই ঘূৰা ফিৰা নহয়, মানে কামদাৰী কৰিবৰ কাৰণে এইবোৰ কাপোৰ আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। হয়, ঠিকে আছে। আপোনাৰ লগত কথা পাতি ভালেই লাগিল, ধন্যবাদ। তিনিজন দাদা ওচৰলৈ আহিছোঁ, বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে সুধিবলৈ কাৰণে। গোটেইকেইজনকে যিজনী সুধিলোঁ, বাকীকেইজনক এজনকো লাষ্ট সুধি যাওঁ। কওকচোন। আজি ইমান বিক্ৰী বাৰ্তা নাই। আগতকৈ কমিছে নেকি? বহুত কমিছে। আজি কাষ্টমাৰ নাই নেকি ইমান? কাষ্টমাৰ নাই আজি। বহুত কম ন কাষ্টমাৰ? বহুত কম। বিক্ৰী বাৰ্তা খুব কম হৈ আছে। খুব কম। দেখিছে না, এইবোৰ চোলা তোলা চব আনি থৈছে। চোলা আছে, স্পৰ্টিং আছে, শাৰী আছে। কম দামত কাপোৰ কিনিলে আমাৰ ওচৰত আহিব। কম দামত পাই যায় ন? বহুত দামত সস্তাত পায়। এইবোৰ দেখিছে নহয়, চব পাই যাব। হাফ পেণ্ট, চাৰ্ট পেণ্ট, লং পেণ্ট, শাৰী, পেটিকোট, সৰু ল'ৰাও পাব, টপ, সৰু ল'ৰা চৰু চবৰে পাব। চব পাই যাব। চবৰে পাব, সৰুৰ পৰা ধৰি ডাঙৰলৈকে দেখিছে নহয়, চব পাই যাব। চব এভৰিথিং পাব। আপোনালোকে আহিব মধুটিং বজাৰলৈ। মধুটিং পাব, ডিএল পাব, দেওশাল পাব। ডিএলতো পাব, দেওশাল পাব, চবতে পাব। আপোনালোকে আহিব, পাব। ৰজালিতো পাব। আহি যাব আপোনালোকে। ওচৰে পাঁজৰে যিখিনিয়ে জেগাডোখৰ কওঁতে চিনি পাইছে নিশ্চয় যাব পাৰিব। আহিব, আপোনালোকে ভাল পাব। ৰাফ ইউজ কৰাৰ কাৰণে ভাল হ'ব। কাম কৰিবৰ কাৰণে, ৰাফ ইউজ কৰিবৰ কাৰণে বহুত ভাল পাব। দোকানত যেনেকৈ কাপোৰকেইটা ভালেই, দোকানত তাৰমানে অলপ সস্তাত দিয়া হয়। সেইকাৰণে কৈছোঁ আপোনালোকে আহিব, এবাৰ লৈ চাব, বহুত ভাল পাব। ঠিক আছে, ধন্যবাদ, ভাল লাগিল। মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।